হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আমি আহিলোঁ বিজিনিত মেলা চাবলৈ, মানে লক্ষী পূজা চাবলৈ। বিজিনিৰ এই লক্ষী পূজাৰ মেলাটো অসমৰ ভিতৰত ডাঙৰ বুলি কোৱা হয়। মানে ইয়াতকৈ ডাঙৰ মেলা অসমৰ ভিতৰত আৰু ক'তো নহয়। যিহেতু অহাকালি কালী পূজা আৰু আজি মানে বিজিনিৰ মেলাটো শেষ হ'ল আৰু কালিৰ পৰা আৰম্ভ হ'ব কালী পূজাৰ মেলা। আৰু বিজিনিৰ আটাইতকৈ ভাল লগা আৰু আকৰ্ষণীয় বস্তুটো হৈছে ইয়াৰ লক্ষী মাৰ মন্দিৰটো। মন্দিৰটো ইমান ধুনীয়া যে আপোনালোকক চাই থাকিব মন যাব। আৰু এয়া হৈছে লগতে আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এই মেলা চাবলৈ বিভিন্ন ঠাইৰ পৰা মানুহ আহে কাৰণে প্ৰতিদিনেই ইয়াত মানুহৰ বহুত ভিৰ হয়। আৰু যিহেতু আজি শেষ আৰু আজিতো মানুহ হ'বই, প্ৰথমতে আমি মাৰ মন্দিৰলৈ গৈছিলোঁ। মানে মেলাটো নুঘূৰাকৈ মানে প্ৰথমতে আমি মন্দিৰলৈ গৈছিলোঁ। তাৰপিছতে এতিয়া আমি আহিলোঁ এয়া চিৰকিবোৰ চাবলৈ। গাড়ী ঘোঁৰা যিমান যি বস্তু আছে এতিয়াহে মানে চাবলৈ আহিলোঁ। মানে বহুত ভিৰ। এইটো মানে এনেকুৱা মেলা যে আপোনালোকক ঘূৰি মানে আমনি লাগিব, কিন্তু মানে মেলা শেষ নহ'ব। ইমান মানে ডাঙৰ, ঘূৰি আপোনালোকৰ ঘূৰি বিষাব, কিন্তু মেলা শেষ নহ'ব। আমি যে এই চিৰকি থোৱা ঠাইখিনিত আহিলোঁ, এনেকুৱা ধৰণৰ আৰু দুটা ঠাই আছে। মানে একেই বস্তু, কিন্তু মানে ঠাই নোহোৱাৰ কাৰণে মানে দুটা তিনিটাকৈ ভাগ কৰি থোৱা হৈছে। আৰু এই প্ৰকাণ্ড চিৰকিবোৰ দেখিলেই মানে ভয় লাগি যায়। মানুহে যে কেনেকৈ উঠে নহয়, মোৰ দ্বাৰা কিন্তু কেতিয়াও উঠা নহ'ব। মোৰ মানে দেখাতে ভয় লাগে আৰু সেইকাৰণে উঠিবতো নোৱাৰোৱে, মানে চাইহে থাকোঁ আৰু বেলেগে যেতিয়া উঠে তাকে মানে চাই আৰু এনজয়টো লৈ লওঁ আৰু এইখন দোকান হৈছে মানে 50 টকীয়া। মানে যিমান মানে যি বস্তু আছে সকলোবোৰ মানে 50 টকা। আগতে মানে যেতিয়া আমি সৰু থাকোঁতে মানে গৈছিলোঁ তেতিয়া আছিল 10 টকীয়া দোকান। মানে সকলো বস্তু ডাঙৰ সৰু যিমান থাকে সকলোখিনি মানে 10 টকা। আৰু এয়া মানে পৰিৱৰ্তন হ'ল আৰু এয়া মানে 10ৰ পৰা 50 টকা হৈ গ'ল। চকুৰ আগতে যে কি পৰিৱৰ্তন হৈ যায় নহয়, ধৰিবই পৰা নাযায় দেই। মানুহো পৰিৱৰ্তন হয় আৰু লগতে বস্তুৰো পৰিৱৰ্তন হয়। আৰু এইটো হৈছে মানে বহুত মানে ডাঙৰ মানে জাহাজৰ নিচিনা, কেনেকৈ যে উঠে নহয়, ইমান ওখ, তাৰপিছত আৰু ইমান ডাঙৰ, কেনেকৈ যে উঠে মোৰ মানে দেখিয়ে মানে ভয় লাগে। আৰু এইটো হৈছে মানে ভাইৰেল হৈ থকাটো এইকেইদিন মানে বহুত মানে দেখা পাই আছোঁ। মানে বিজিনিৰ মেলাত মানে এইটো ভাইৰেল হৈ আছে। তাৰপিছত তাকে মানে চাই আছিলোঁ আৰু আমি কেনেকৈ যে উঠে, মানে তাকে ভাবি আছিলোঁ আৰু মানে কৈ আছিলোঁ কেনেকৈ উঠে, দেখিয়ে মানে ভয় লাগি যায়। আৰু মই যদি ইয়াত উঠোঁ মানে মোৰ ডেড বডিটোহে ঘৰত লৈ যাব লাগিব। ইমান যে ভয় লগা নহয় দেখাত। মই বাৰু বিজিনিৰ মেলাটো চালোঁ আৰু ভালো লাগিল বহুত। আপোনালোকেও অহা বছৰে চাবলৈ যাব দেই। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আজিলৈ আহিছোঁ, বাই।